ओम जय श्री विश्वकर्मा प्रभु जय श्री विश्वकर्मा सकल सृष्टि के करता सकल सृष्टि के करता रक्षक श्रुति धर्मा ओम जय श्री विश्वकर्मा। नमस्कार बंधु बान्धवीসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা অৰ্থাৎ বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ অসম, কৰ্ণাটক, ঝাৰখণ্ড, ত্ৰিপুৰা আদি বিভিন্ন স্থানত অনুষ্ঠিত কৰা হয় ভাদ মাহৰ সংক্ৰান্তি অৰ্থাৎ কইনা সংক্ৰান্তিৰ দিনা। প্ৰতি বছৰে এই উৎসৱটি কাৰখানা ঔদ্যোগিক প্ৰতিষ্ঠানবিলাকত বহুত ডাঙৰকৈ আচলতে আয়োজন কৰা হয়। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্বৰ নিৰ্মাতা আৰু দেৱতাসকলৰ খনিকৰ বুলি বিশ্বাস কৰা হয়। বিশ্বকৰ্মা দেৱতাক আৰাধনাৰ বাবেই এই পূজা অনুষ্ঠিত কৰা হয়। সৰুকালৰ দিনবোৰ সদায় খুব মনত পৰে। আচলতে বহুতো স্মৃতি জড়িত হৈ আছে বিশ্বকৰ্মা পূজাৰ লগত। সৰুতে যেতিয়া আমি স্কুললৈ গৈছিলোঁ, কেতিয়াবা স্কুল বন্ধ দিয়ে, আগতে দিছিলে কিন্তু আজিকালিতো নিদিয়ে। LP স্কুলত হয়তো আমি দুটামান শ্ৰেণীতহে বন্ধ পাইছিলোঁ, তাৰপিছত বন্ধটো উঠাই দিলে। যেতিয়া বন্ধ নিদিয়ে তেতিয়া স্কুললৈ যাবলৈ মন নাযায় কেতিয়াবা, কাৰণটো ওচৰতে মেল এটা আছিলে ন, তালৈ যাওঁ। তাৰপিছত আকৌ এনেকৈ গাঁৱে গাঁৱে পাতে ন, বৰ্তাহঁতৰ ঘৰত বা গাঁৱৰ সকলোৰে ঘৰত যেতিয়া আয়োজন কৰা হয় বা ঘৰতো আয়োজন কৰে, তেতিয়া আমি ইফালৰ পৰা সিফালে গৈ একদম প্ৰসাদ খোৱাৰ সেই সময়বিলাক খুব মনত পৰে। আচলতে আজিকালি সেইবিলাক দিন নাইকিয়াই হৈ গৈছে, তথাপিও কিছু কিছু অঞ্চলত আছে। আজি আমাৰ ঘৰতো বিশ্বকৰ্মা পূজা সৰুকৈ হ'লেও আয়োজন কৰা হৈছে, কাৰণটো বিশ্বকৰ্মা বুলিলে সকলো ধৰণৰ বস্তুবিলাকেই জড়িত হৈ পৰে। দা কুঠাৰ কটাৰীৰ পৰা আৰম্ভ কৰি চাইকেল, গাড়ী আদি সকলো মানে বস্তুকেই বিশ্বকৰ্মা হিচাপে আমি পূজা অৰ্চনা কৰোঁ, কাৰণটো সকলোখিনি বস্তুৱেই আমাৰ দৈনন্দিন জীৱনত খুব লাগতিয়াল হৈ পৰে। সৰুতে এটা খুব আনন্দদায়ক কথা আৰু চখ আছিলে আমাৰ, চাইকেলখন যে স্কুললৈ সদায় চাইকেলখন অনা নিয়া কৰোঁ। সেই চাইকেলখন দুদিনমানৰ আগৰ পৰাই কি মালা লগাম, কেনেকৈ মানে ভালদৰে সজাই তুলিম, সেইটোৱেই খুব চখ আছিলে। লগৰখিনিৰ আগত মানে ইজনীয়েও মানে কেনেদৰে চাইকেলখন মানে বেছিকৈ মালা লগাব, সেইটোৰ ওপৰতে আমাৰ মানে এটা প্ৰতিযোগিতামূলক মানে কথা আৰু। গতিকে সেই চাইকেলখনলৈ খুব মানে আজি মনত পৰিছে দেই, কাৰণ সেইখন চাইকেল মোৰ এতিয়াও আছে, বেছি দিয়া নাই। কাৰণটো সেইখন মই স্কুললৈ অহা যোৱা কৰিছিলোঁ ন, স্কুলৰ পৰা হাই ছেকেণ্ডেৰীলৈকে সেইখন চাইকেলেই চলালোঁ মই। মানে ME স্কুলত যেতিয়া পালোঁ তেতিয়াৰ পৰা হাই ছেকেণ্ডেৰীলৈকে মই সেইখন চাইকেলকে চলাই আছিলোঁ। তাৰপিছত ভগৱানৰ কৃপাত মামাই দিয়া স্কুটিখন পালোঁ ন, তাৰপৰা স্কুটি, তাৰপৰা ঘৰত ভগৱানে কৰাত গাড়ী এখনো আছে, সেইখনো মই চলাবলৈ শিকিছোঁ। অলপ অলপকৈ চলাওঁ আৰু কেতিয়াবা। গতিকে আশীৰ্বাদ কৰিব যাতে সকলোখিনি মানে সুকলমে হৈ থাকে আৰু, কাৰণটো এইবিলাক মেচিনাৰী বস্তু ন, কেতিয়া কিদৰে বেয়া হৈ যায় বা কেনেধৰণৰ দুৰ্ঘটনা হৈ যায় মানে কোনো ক'ব নোৱাৰি, কোনো চেলেঞ্জ ল'ব নোৱাৰি মানে। গতিকে বিশ্বকৰ্মাই মানে সকলোকে মংগল কৰক, সিমানেই আছিলে। তেনেহ'লে আজিলৈ বাই বাই। ঘৰৰ ভিডিঅ'খিনি দেখাই দিম, মায়ে ঘৰত প্ৰসাদ দিলে, সেয়া আৰু সকলো কথা ক'লোঁ। কিন্তু মোবাইলটো আমি যে সদায় ব্যৱহাৰ কৰি থাকোঁ, মোবাইলটোতো বিশ্বকৰ্মা বস্তুৱেই হয় ন। গতিকে সকলোখিনি মুঠতে ঠিকেই থাকক। আৰু ঘৰত মেচিন এটাও আছে কেতিয়াবা, গতিকে সেই সকলোখিনি বস্তু ঘৰত থকা হ'লে গোটেইখিনি সজাই ল'লোহেঁতেন, ধূপ লগালোহেঁতেন, কিন্তু আজি যাব পৰা নাই। সেইবাবে মনত পৰি আছে আৰু দিনটো। মই আচলতে যাবলৈ পৰা নাই, কাৰণটো মই বৰ্তমান B.Ed.ত এডমিশ্যন ল'লোঁ। সেইবাবে ঘৰৰ পৰা অহা যোৱা কৰিবলৈ অলপ দিগদাৰ হোৱাৰ বাবে মই থাকি লৈছোঁ, আৰু থাকি লোৱাৰ বাবে মই ঘৰলৈ যাবলৈ পৰা নাই, কাৰণটো কাইলৈ আকৌ ক্লাছ আছে। কিন্তু ভিডিঅ'সমূহ পঠাবলৈ কৈছোঁ, অলপ অলপকৈ পঠাইছে। মই ঘৰত থাকিলে ভিডিঅ'টো ভালদৰে কৰিলোঁহেঁতেন, কিন্তু ভণ্টিয়েহে পঠাইছে আৰু অলপ অলপ দেখাই যাম। আপোনালোকৰ ফালে বিশ্বকৰ্মা আয়োজন কৰা হৈছেনে? ওচৰতেও কিন্তু বিশ্বকৰ্মা আয়োজন কৰা হৈছে, কিন্তু যিহেতু ঘৰৰ পৰা ল'ৰা ছোৱালীবিলাক অহা নাই, লগৰখিনি অহা নাই, সেইবাবে যাবলৈ অলপ দিগদাৰ হয় আৰু অকলে মই গুচি আহিলোঁ। কাৰণটো মই আহিবলৈ সুবিধা আকৌ কাইলৈ নাপাম বুলি, কাৰণটো কাইলৈ ক্লাছ আছে, সেইবাবে গুচি আহিলোঁ। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে বিশ্বকৰ্মাৰ ওপৰতে। গতিকে সকলোলৈকে বিশ্বকৰ্মাৰ পূজাৰ বহু বহু শুভকামনা থাকিলে। ওম জয় শ্ৰী বিশ্বকৰ্মা प्रभु जय श्री विश्वकर्मा सकल सृष्टि के करता सकल सृष्टि के करता
रक्षक श्रुति धर्मा ओम जय श्री विश्वकर्मा